इउपिपिएल दोलोनि दैदेननायाव माजबाद नाव हेरुवायाव मोनसे बेसेन नाङै मेगन नायबिजिरनाय बादा। उदालगुरि जिल्ला माजबादनि नाव हेरुवायाव बेसेन नाङै मेगन आनजाद नायनाय बादानि जोबथा सान। 30 गोनां फासनि सेरफां ब्लक कमिटि आरो नाव हेरुवा बिसिडिसि कमिटिनि आरो बिटिआरनि गाहाय प्रमद बर'नि ओएसडि राजु थाखालनि हेफाजाबाव माजबादाव थानाय नाव हेरुवा बिसिडिसिनि मावख'आव सानसेनि बेसेन नाङै मेगन आनजाद नायनाय बादा खुंनाय जायो। नाव हेरुवा, फानबारि आरो खलामनिपारा बायदि बायदि गामिनि 300सोनि बांसिन हौवा हिन्जावफोरखौ फुंनि 10 रिंगानिफ्राय बादायाव मेगन आनजाद नायनाय नुनो मोनो। ओएसडि राजु थाखाला बादायाव दंमोन आरो बुंदोंमोन दि 30 गोनां फासनि सेरफां बियाबनि मोन 12 बिसिडिसिआव मेगन नायबिजिरनाय बादा खुंनाय जादोंमोन। दिनै नाव हेरुवा बिसिडिसिआव जोबथा सान। ओएसडि राजु थाखाला बुंदोंमोन दि आं नोंथांमोनखौ सिबिनो फैदों। नोंथांमोना आंखौ बोर हो। दिनैनि बे बादायाव इउपिपिएल दोलोनि उदालगुरि जिल्लानि नेहाथारि सबिन बसुमतारी, कृष्ण थापलिया, अबिसि सेलनि बिनय बादा, इउपिपिएल दोलोनि जोथोन लाग्रा पुतुल सागर डेका, माजबाद ब्लक कमिटि इउपिपिएलनि लेङाइ आफादगिरि धीरेन राजबर, आइजो सेलनि मासिगिरि अनारि दैमारि, बिसिडिसिनि आफादगिरि सयानि बसुमतारी आरो गोबां। माजबादनिफ्राय जतिन नाथनि रिपर्ट, एनबिटि लाइभ। उदालगुरि जिला इउपिपिएल लगते 39 नং फासना सेरफां आमार इउपिपिएलर ब्लक और इउपिपिएलर 12टा प्राइमारी जो आलोचना करी प्रत्येकटा प्राइमारीते बा भिसिडिसिते 12टा जो प्राइमारी बा भिसिडिसि आछे 12 स्थानते आमी चकुर कैम्प करिलो। सो आज 12 नम्बर दिन आमी आज क्लोज करी आछो कैम्प, बाट यार पिछतो आमी किछुमान जगार पर अनुरोध पाइ आछो। सो हेबिलक आमी पिछले एबिलक इनक्लुड करिम। কিন্তু এতিয়ালৈকে যেটো আমি দেখিছো এতিয়ালৈকে আমি অভূতপূৰ্ব সঁহাৰি পাইছো পাব্লিকৰ আৰু মোটামুটি 2200-2300 মান পেশেন্ট হোৱা হৈছে আজিটো বাদ দি পেলাই আৰু 800 চশমা দিয়া হৈছে আৰু 500ৰ ওপৰত আমাৰ 500 টাৰ্গেট আছিল কিন্তু 500ৰ ওপৰতে ক্যাটাৰাক্ট সাৰ্জাৰী কৰিবৰ কাৰণে চকুত চানি পৰা যেটো ৰোগ তাৰ অপাৰেচনৰ কাৰণে আমাৰ পেশেন্ট ৰেডি হৈছে। সো আমি তাৰ ভিতৰত অলৰেডি 15 জন মান পেশেন্টৰ ৰোড আজি প্ৰথম যেটো ক্যাম্প আৰম্ভ কৰিছিল ৰোটা বাগান ভিচিডিচিৰ পৰা তাৰ পৰা আমি যোৱা মঙ্গলবাৰলৈকে অপাৰেচন কৰি তেওঁলোকৰ ভালকে চকু দেখা পোৱা বুলি আমি খবৰ পাই আছো। গতিকে যিখিনি পেশেন্ট আমি এটা পৰ্যায়ক্ৰমে বাকিখিনি চোৱা হৈছে এই মানুহখিনিৰ বাকিখিনি উইকলি টিউজডে মঙ্গলবাৰ কৰি আমাৰ যেটো উদালগুৰিত বড়োলেণ্ড নেত্ৰালয় বুলি চকুৰ হস্পিটেল আছে তাতে আমি লৈ গৈ পেলাই প্ৰত্যেক মঙ্গলবাৰ আমি ক্যাম্পৰ কাৰণে ব্লক কৰি থৈছো। সো ক্যাম্পৰ পেশেন্টখিনি আমি ফ্ৰী সাৰ্জাৰী কৰাৰ ব্যৱস্থা কৰিছো। অবশ্য লম এটো ইনিশিয়াল আমি এটা লার্জ স্কেলত ললো। সো এতিয়া আমি 12টা ভিসিডিসি বা 12টা প্ৰাইমাৰী কভাৰ কৰিছো। এতিয়া কোনবা জাগাৰ পৰা যদি আমি তেনেকুৱা ৰিকুৱেষ্ট পাও যে আমি যাব নোৱাৰিলো আমাৰ তাত পেশেন্ট আছিল চকু নেদেখা মানুহ আছে মানে তাতে অসুবিধা হৈছে চকুৰ কাৰণে তেতিয়ালে আমি অবশ্যই এইবিলাক জাগাত যাম বা ক'ৰবাত যদি অলপ কম মানুহ আছে আমি সেইবিলাক জাগাত তেতিয়ালে গাড়ী পঠিয়াই আমি হস্পিটালত মাতি হলো সেইবিলাক দেখাৰ মানে এটলিষ্ট আমি জোৰ পৰা খবৰ পাম সেইবিলাক জাগা হয়। আমাৰ 39 নং ফাসনা সেরফাং ব্লক কমিটি বা এই সমষ্টিত 12টা ঠাইত আমাৰ যি বিনামূলীয়া চকু চিকিৎসা শিবিৰ এটো দিয়া হল। তো ইয়াতে এটা আমাৰ দলৰ বা আমাৰ বিটিআৰ শিৱসাৰৰ ওএসডি ৰাজু থাকাল ছাৰক মই স্পেচিয়েলি ধন্যবাদ দিব লাগিব আগতে। তো ইয়াতে আমি যিখিনি দুখীয়া ৰাইজ প্ৰত্যেকটো বিচিডিসি বা প্ৰত্যেকটো প্ৰাইমাৰীতে তেনেকা ব্যক্তি আমি পাইছো যে ব্যক্তিসকলে আমাৰ উদালগুৰি যাব কাৰণে হয়তো সক্ষম নহয়, টকা পইচা নাথাকে, গাড়ী ভাড়া নাথাকে, তেনেকা ব্যক্তিসকলে খুব ধুনীয়াকৈ আহি পেলাই আমাৰ এই কেম্পবিলাকত মানে চোৱা চিতা কৰি আছে। আৰু বহুখিনি মানুহ আমাৰ যিটো চানি পৰা যিখিনি বেমাৰ লগতে তেনেকা বহুত ব্যক্তি মানে পেশেন্ট পোৱা গৈছে সেইবিলাক পেশেন্টবিলাকক চাই পেলাই অপাৰেচনৰ ডেট দিয়া হৈছে। ডেট ৱাইজত উদালগুৰি বড়োলেণ্ড নেত্ৰালয়ৰ গাড়ী ইয়াত পঠাই পেলাই এইবিলাক পেশেন্টবিলাকক লোৱা হৈছে। এফালৰ পৰা মানে এইটো মহান এটা কাম বুলি ক'ব লাগিব। এইটো মহান ব্যক্তি মহান কাম এইটো ক'ব লাগিব। যিহেতু মহানুভৱতা যি কাম কৰি দেখুৱাইছে সকলো ৰাইজে তেওঁক মানে আঁকোৱালি লৈছে যে তেনেকা ব্যক্তি আমাৰ কাৰণে প্ৰয়োজন হয়, সমাজত প্ৰয়োজন হয়। এই ব্যক্তি মানে সমাজত আজি তেওঁৱে সাধাৰণ এটা বিটিআৰ শিৱসাৰৰ ওএসডি হৈ এইখিনি ৰাইজৰ ওচৰত প্ৰদান কৰিলে তাৰ বাবে সমষ্টিৰ বাকীৰ আমি কিছুমান বুদ্ধিক মহলত তেওঁলোকৰ পৰা আমি গম পোৱা মতে মানে তেখেতক
তেখেতক ধন্যবাদ দিছে তো গতিকে ময়ো স্পেচিয়েলি আজি মিডিয়া থ্ৰুইতে তেখেতক আন্তৰিকতাৰে ধন্যবাদ যাচিছোঁ তেখেতে যাতে আমাৰ সমষ্টিত আহি এই মহান এটা কাম কৰিছে যেটো নেকি আমাৰ দুখীয়া ৰাইজৰ খুব মানে সেইটো যেটো মানে বিৰাট সন্তুষ্টি পাইছোঁ এটা কাৰণ আছে আমি যেটো সময়ত মানুহৰ আজি 4টা বছৰ আগত ইয়াত এখন গাঁৱৰ মানুহ সিখন গাঁৱলৈ যাবলৈ পৰা নাছিল এইটো সম্প্ৰদায় সেইটো সম্প্ৰদায়ৰ মাজত এটা মিলাপ্ৰীতি নাছিল আজি গোটেইকেইটা বিভিন্ন সম্প্ৰদায়ৰ মানুহ একেলগে বহি যায় চকু শিবিৰত আহিবলৈ পাইছে প্ৰথম সেই কথাটোকে প্ৰথম আমাৰ ডিপিপিএলৰ চিফ ছাৰ প্ৰমোদ বৰুৱাক আমি শান্তি প্ৰতিষ্ঠাৰ কাৰণে তেখেত আমি ৰাইজৰ মোৰ ব্যক্তিগতভাৱেও মই তেখেতক ধন্যবাদ প্ৰদান কৰিছোঁ আৰু প্ৰথম সফলতাটো আমাৰ ডিপিপিএল এইটোৱেই আমি শান্তি প্ৰতিষ্ঠাৰ কাৰণে আমি এই গাঁৱৰ মাজতো আহি যে আমি চকু চিকিৎসা শিবিৰ পাতিবলৈ পাৰিছোঁ।